গাইছ মানে তো কি ক'ব এতিয়া টেঙা পুৰা হৈ আছে বিন্দাছ টেঙা চেঙা খাম আৰু ফটো আমি নকবি হাত কি হ'ল মই ভিডিঅ' বনাইছোঁ তহঁতে মই ব্লগ গাইছ দেখিছে মানে ইয়াত ব্যৱহাৰ কৰিছে এইবিলাক নহয় মানে কি ক'ব সিহঁতক ইয়াত মই ভিডিঅ' এই জোঙা টকা মই ইয়াত ভিডিঅ' বনাইছোঁ তই ফটো আমি নকবি ইয়াত আঁতৰত নাগৈ গাইছ মানে এজন ইউটিউবাৰ হৈ এজন ইউটিউবাৰক এনেকৈ ক'লে মানে বেয়া লাগে বহুত দিন হ'ল মানে ৰুমত আছিলোঁ মানে অলপ বেমাৰ হোৱাৰ কাৰণে ঘৰত গুচি আহিবলগীয়া হ'ল আজিৰ ভিডিঅ'টো মানে টেঙাত অলপে ষ্টাৰ্ট কৰিছোঁ মানে আৰম্ভ কৰিছোঁ এতিয়া ঠাণ্ডাটো বেছি তাৰ কাৰণে মানে ৰ'দটো ওলাইছে পূৰা টেংটেঙীয়াকৈ সেইকাৰণে মানে বগৰী পাৰি আছে আমাৰ গেঙে এই আমাৰ ফানি ইউটিউবাৰ টিমৰ গেং ইহঁতে এয়া পাৰি আছে বগৰী টেঙা আৰু ভিডিঅ'টো লাষ্টলৈ চাব আশা কৰোঁ লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব হয়তো ৰঙাটো পাৰ আৰু আপোনালোকে টেঙা খাই নাপাব কমেণ্টত জনাবচোন মানে আমিতো নাজানো কোনে কোনে টেঙা খায় আমি পূৰা মানে বগৰী টেঙা এতিয়া ঐ টেঙা পূৰা খুননাটো দেখাই দিয়া ভাইটি খুননাটো দেখাই দিয়া এইটো খুননা ইয়াতে জমা কৰা হৈছে গোটেই সোপা আৰু পূৰা খুন্দি পেলাই পূৰা নিমখ জলকীয়া ভৰাইম চগাই দিয়ক গাইছ ভিডিঅ'টো স্কিপ নকৰিব মানে চাই থাকিব গালি সোপনি খাই হ'লেও মানে টেঙা খাইহে মানে গালি চালি অলপ পাৰিছে উপায় নাই আৰু স্ক্ৰীণত মানে মোৰ ইনষ্টাগ্ৰাম আইডিটো দেখাইছোঁ আপোনালোকে তাত বহুতখিনি ফলোৱাৰ্ছ দেখিছে মানে এবাৰ চেক কৰি চাবগৈ মানে অৰিজিনেল হয় নহয় বাকী মোৰ কাৰণেতো অৰিজিনেল মানে মই সেইটোৱে বিচাৰোঁ এনেকুৱা হ'বগৈ বাকী আপোনালোকে ছাপোৰ্ট কৰি থাকিব আশা কৰোঁ ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু টেঙা খাব আমাৰ লগত অঁ সিমানেই হ'ব গাঁৱৰ ৰাস্তা দেখিছেই মানে ধূলি চুলি এনেকৈ উৰি থাকিবই আৰু নন ষ্টপ এয়াই আৰু এইটো গণেশ মন্দিৰ আমাৰ তো গণেশ বাবাক এবাৰ প্ৰণাম কৰি দিওঁ জয় গণেশ বাবা আৰু কাষতে আছে আমাৰ শিৱ মন্দিৰ তো আপোনালোকে সেৱা এটা লৈ লওক কি ক'ব মানে ইয়াৰ ইউটিউবাৰ চিউটিউবাৰ আহিলে আমাৰ ইয়াত মানে এনেকৈ ধূলিয়ে পূৰা স্বাগতম জনোৱা হয় আমাৰ ইউটিউবাৰ চিউটিউবাৰ আহিলে গোটেই ধূলিয়ে স্বাগতম জনায় দেখিছে নহয় আমাক বোলে চকু পানী উলিয়াব বাকী নিদিব আমি বহুত জলকীয়া খাওঁ আগতে খাওঁ আমি সৰুতে খাওঁ বাকী চাই দিব ভিডিঅ'টো লাষ্টলৈ আৰু জলকীয়া ভোট জলকীয়া আনিছে এসোপামান বাকী আমাৰ ইয়াত জিন্তু মণি বহি আছে তাৰ হাগা লাগিছে নেকি কি লাগিছে নাজানো বাকী চাই দিব ভিডিঅ'টো বাকী এইটো ঔটেঙা ইয়াকো বধিব হ'ব আৰু আমাৰ জেনটো বয় লৈ আছে মানে জিন্তুমণি বৰুৱা লগতে মুখত এসোপামান ভৰাই আছে এয়া বগৰী আৰু এটা আনি আছে সেয়া আমাৰ শ্ৰীযুত যতীন বৰুৱা নামটো ন মেনেজমেণ্ট কোনে কয় জানে জানো নমস্কাৰ দিছে দেই নমস্কাৰ কোনে খাই জানে জানো কি নাই অনুপস্থিত নামটো কি ব্ৰজেন নাথ তেখেত কেনেকুৱা ধৰণৰ পইচা দেখি খায় মানে খানাটো আপোনালোকে খায় তেখেতে কি কয় অনুপস্থিত মানে টেঙা আনি আছে বাস্কেটত ভৰাই ইয়াক মানে টেঙা পাৰিব দিছিলোঁ ফোন ইমান টাইম হ'ল ফোন ৰিচিভ কৰা নাই তাৰ নামটো নকওঁ বাৰু আপোনাক মানুহটো দেখাই দিম টেঙাখিনিৰ লগত চাই দিব ভিডিঅ' লাষ্টলৈ অকণো স্কিপ নকৰিব বাকী চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব থেংক ইউ সোনকালে জল্দি গৰুটো কি বগৰীবিলাক হ'ব দে চলি যাব আৰু এইটোৱে মানে এই নামটো কি আছিল তোৰ উৎপল এয়া উৎপল দাস ব'লক এতিয়া যাত্ৰা আৰম্ভ কৰি দিওঁ টেঙা পথাৰলৈ ব'লক আপোনালোকে চাই থাকক পথাৰত বিন্দাছ ভুৱাই আহিব লাগিব এয়া ইউটিউবাৰ আহি আছে শুনা কোবাই আছে পৌৱা এটা কামুৰিছে ভৰিত ব'লক যাত্ৰা আৰম্ভ যাত্ৰা কাৰণতে বজাই দিছোঁ অকণমান চাই থাকক ভিউটো তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহত বিচৰণ এতিয়া কথা নিমখ লৈ লওঁ মানে পাহৰিলোঁ কোনোবা আছেনে ঘৰত এনিবডি এয়া সোমাই গ'লোঁ আমি বৰ্তমান কি অৱস্থাত আছে নাজানো বৰ্তমান এখেতে ঘৰ সাৰি আছে বাকী আপোনালোকৰ হেৰি দিয়ক এইয়া নিমখ অলপ আৰু কটাইখন দিয়ক টেঙা খাওঁগৈ মানে কি ক'ব এতিয়া দিয়ক সোনকালে দিয়ক যাব লাগে আমাৰ কাম বাকী এইকেইটাও পিছতে ওলালেহি আৰু এইটো আমাৰ প্ৰাইভেট চুইমিং পুল দেখিছে আপোনালোকে এই মাল দুখন লৈ ল'লোঁ আৰু এতিয়া মানে ব'লক আগবাঢ়িম বাকী আপোনালোকে ভিডিঅ'টো যদি ভাল পায় লাইক এটা কৰি দিব বেয়া চেয়া নাপায় যদি বাকী ইয়াৰ ৰাস্তা দেখিছে এনেকুৱা ৰাস্তাত আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ আৰু কটাৰী পৌ হৈ গৈছে মানে কি ক'ব আৰু ফুল মস্তি চলো আগবাঢ়ক এখেতৰ বৰ্তমান অলপ ৰিলেশ্যনশ্বিপৰ মাজত সোমাই আছেতো তো এখেত মানে অলপ বিজি আছে তো এখেতক আমি ডিষ্টাৰ্ব নকৰোঁ এখেতে কাম কৰিব নালাগে বিন্দাছ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থাকিব বাকী ব্ৰেকআপ চেকআপ হ'লে ক'বা পেচাপ কৰি দিব থেংক ইউ বাকী লাইক কৰি দিব ভিডিঅ'টোত নতুনকৈ আহিছে যদি
ছাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকিব ব্লগটো লাষ্টলৈ। মানে মই ফ্ৰণ্ট কেমেৰাত বনাইছোঁ বৰ্তমান, চাব ভিডিঅ'টো লাষ্টলৈ। আৰু জানে আমাৰ কেমেৰা ইমান ফেচিলিটি নাই, মানে কেমেৰাটো ইমান ভাল নহয় আমাৰ মোবাইলত, এণ্ড্ৰইডত বনাই আছোঁ। আইফোন চাইফোন হ'লে বেলেগ কথা, বা DSLR কোনোবাই বনাই চাগে, আমি নাজানো। বাট আমাৰ ভিডিঅ'টো মানে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, সকলো কৰি দিব। সিহঁতক গা ধুৱাম এতিয়া, সিহঁতক গা ধুৱাই দে, সিহঁতক অলপ গা ধুৱাই দিওঁ, মানে লেতেৰা পেতেৰাকৈ কি হৈছে তই দেখা নেকি মই ভিডিঅ' বনাই থাকা? গাইজ দেখিছে নহয় এইবিলাক কি কাম বৰ্তমান ষ্টাৰ্ট হ'লে মানে খনন কাৰ্য, এইটো মানে মই কিতাপ ভাষাত ক'লোঁ খনন কাৰ্য ষ্টাৰ্ট হৈ গ'ল বৰ্তমান। আপোনালোকে ভিডিঅ'টো চাই দিব লাষ্টলৈ, আপুনি স্কিপ নকৰিব। বাকী খাব আপোনালোকে চাওক, দেখিছে এখেতেও মানে ব্লগ বনাই আছে। বাকী কি ক'ব আৰু, মোৰ কেমেৰামেন নাই, মোৰ মানে এছিষ্টেণ্ট নাই, তাকে মই নিজেই নিজৰ হাতখনকে ইউজ কৰোঁ। এইখনেই মোৰ সংগী, বাকী এখনৰ কাৰণে মই অকণমান যদি আগবাঢ়িছোঁ আৰু থেংক ইউ গাইজ। মানে কটাই কাৰণে এতিয়া হাল্লা, এতিয়া কাক মাৰিব গৈছে ঠিক নাই। ব'লক আমিও যাওঁ লগে লগে, ব'লক চলো চলো। কলপাত এখন কাটি আনোগৈ, মানুহ নেকাটো দিয়ক, টেনশ্যন নকৰিব, কলপাত কাটিম। কলপাতখন কাটি কিনে চাই থাকক, পূৰা কলপাত চলপাত ধুই ল'লোঁ, মানে ফুল্লি মানে নেচাৰেলকৈ খাম। কাটি আনা যোৱা ভাইটি যোৱা। বাকী মানে ফুল্লি নেচাৰেলি খাম, মানে প্ৰাকৃতিকভাৱে যেনেকৈ হয়, মানে প্ৰকৃতিয়ে যি বস্তু উলিয়াইছে, য'ত আমি খাব পাৰোঁ তেনেকুৱা বস্তুতে খাব লাগে, যিহেতু টেঙা। বাকী আমি ইমান ডাঙৰ ইউটিউবাৰ নহয়, মানে যেনেকৈ এতিয়া ডিম্পুদাহঁতে, ডিম্পুদা আমাৰ বিগ ফেন, মানে ডিম্পুদাহঁতে যেনেকৈ এতিয়া বেলেগত গৈ খায় বিভিন্ন ধৰণৰ মানে ভাল বস্তু বা গাঁৱলীয়া বস্তু বা ভাল জেগা দেখায়, আমিতো এইবিলাক দেখাব নোৱাৰোঁ। আমাৰ ভিডিঅ' কোৱালিটি যিমান বেয়া, তো আপোনালোকে সেইটো কাৰণে চাগে ভাল নাপায় চাই, তথাপিও আশা ৰাখিলোঁ চাব বুলি। যদি আপোনালোকে চায় তেতিয়াহেতো ভাল বস্তু এটা ল'ব পাৰিম, হয় নহয়? তাকে যদি ছাপৰ্টটো কৰে আৰু থেংক ইউ। বাকী ৰাইড এটা লৈ লওঁ চাইকেলখনত, নে কি কয়? আপোনালোকক ফিচাৰীটো এপাক দেখাই দিওঁ, ৰাইডটো লৈ লওঁ, আপোনালোকেও চাওক। চাইকেল চলাব পাৰোঁ, মই ইমানো নাজানো কিন্তু জানো, মানে আমি সৰুৰ পৰা চাইকেল চলাইতো, বহুদিনত চাইকেল চলোৱা, আমাৰ চাইকেল চলোৱা নহয়। চাওক আপোনালোকে এখন লেডিজ চাইকেল পুখুৰী পাৰে অলপ, আৰু এইকেইটা মানে টেঙা কাটি আছে, বাকী পৰিলে মানে ডাইৰেক্ট পুখুৰীতে পৰিম। গাড়ীখন অলপ চলো গাইজ, মানে চাইকেল লৈ লয় কি ক'ব, ফিলিংছ বাকী আহি পাই গ'লোহি গন্তব্য স্থান। চাইকেল ধৰা পৰি যাম। গন্তব্য স্থান আহি পাই গ'লোঁ। ভিডিঅ'টো স্ক্ৰীন কৰিব চাব, আৰু টেঙাখিনি দেখাই আছোঁ, মানে লাহেকৈ চাব, জিভা পানী পৰি যাব পাৰে ন, লাহে চাব। দেখাওঁ নে নেদেখাওঁ লাগি আছে, জিভা পানী নেপেলাব গাইজ। তো দেখিছে জলকীয়া পূৰা ইয়াত মিক্সিং হৈ যাব, মানে মোবাইলত চাগে কম দেখিছে, বাট বহুতখিনি আছে। 6-7টা মানুহে বিন্দাছকৈ শুই খাব পাৰে, আপোনালোকে চাওক। দেখিছে গাইজ, যাত্ৰা লগাই দিছে, মানে বিকাশ দাৰ যাত্ৰা লগাই দিছে। মানে ইয়াত ঢালি দিয়া হ'ব ঔটেঙাটো, বাকী আপোনালোকে খাব, আমিও খাম। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব। মানে এয়া কাটি আছে আমাৰ তপন নাথে, এয়া সহযোগ কৰিছে যতীন বৰুৱা, লগতে টেঙাখিনি চাওক আপোনালোকে দেখিছেই। মানে টেঙাখিনি আগত আমি গোটেইবাৰ ৰৈ আছোঁ, কাৰণ কোনোবাই চুৰ কৰি লৈ গ'লে কি হ'ব, আমাৰ ইমান কষ্ট ইমান মেহনতখিনি এনেই যাব। এই কলপাতখন ধৰক পৰি যাব গাইজ, চাব আপোনালোকে, খাব, বহুত ভাল পাব। পিছত লগ পাম, বাই, লাভ ইউ।
আহি আছে নে ঘৰত লাভিও তোৰ বছৰ লাভিও দেখিছে নহয় এয়াই আৰু খা বাকী আমাৰ খাই হৈ গ'ল মানে আমি নোৱাৰা হৈ গ'লোঁ দাঁতে নোৱাৰে এতিয়া সিহঁতক চেলেঞ্জ দিছোঁ সিহঁতে এইখিনি খাই শেষ কৰিব লাগিব নহ'লে মানে পেলনি যোৱাটো আমি নিবিচাৰোঁ চেলেঞ্জ একচেপ্টেড মানে সিহঁতে যদি এইখিনি খাই দিয়ে মই কৈছোঁ কি দিম নো চিখৰ পেকেট দি দিম দে সঁচাকে একদম ৰিয়েলি চিখৰ পেকেট দি দিম গাইজ ৰিয়েলি একদম ৰিয়েলি 100% গাইজ চিখৰ পেকেট দি দিম 100% গেৰাণ্টি যদি সিহঁতে এইখিনি খাই দেখায় মানে পেলনি যাব নালাগে মোৰ হিচাপত যিহেতু গছৰ পৰা ছিঙি আনিছোঁ প্ৰকৃতিৰ বস্তু মানে আমি ধ্বংস কৰি থাকিলে বেয়া কথা এইবিলাক আমাক পাপ দিব প্ৰকৃতিয়ে তো সেইকাৰণে সিহঁতক চেলেঞ্জ দিলোঁ সিহঁতে খাই দেখুৱাব আৰু জিংগা লালা হুৰ মানে মোৰ কাৰণে বহুত দুখৰ খবৰ এটা হৈ গ'ল এই মাত্ৰ মই খবৰ পালোঁ যে ইহঁতে টেঙাখিনি খাই শেষ কৰিলে বাকী চাওক আপোনালোকে প্লেটখন দেখাই দিওঁ এই যেনে পাতখন গোটেই দুইটা বগা হৈ চাফা দিলে মোৰ এতিয়া মানে 10 টকা চোনা লাগি যাব গাইছ পইচা পাতিও হাতত নাই নেকি চাব লাগিব সিহঁতক দিবতো লাগিব যিহেতু চেলেঞ্জ কৰিছিলোঁ চেলেঞ্জটো এতিয়া যদি পিছুৱাই থাকোঁ মানে সিহঁতে পিছত আকৌ তাকে শুনাই থাকিব বাকী আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাব আৰু 10 টকা খেদাইছোঁ আপোনালোকৰ কাৰণে চাব আৰু ভিডিঅ'টো খাই বৈ হ'ল হাত পাত ধুই আছে আমিও হাত পাত ধুলোঁ মানে মই পানী নাখাওঁ সিহঁতে পানী খাইছে টেঙা খাই একচুৱেলি পানী খাব নালাগে আৰু চাইডত দেখিছে চব হালধীয়া দেখিছেই প্ৰকৃতিৰ মাজত প্ৰকৃতিৰ বস্তু খোৱা মজাই বেলেগ আৰু ই বহি আছিল এইমাত্ৰ উঠিছে নমস্কাৰ মানুহে মানে কামত লাগি আছে দেশৰ আৰ্থিক সমস্যাবিলাক দূৰ কৰিবলৈ এওঁলোকে যেনে তেনে জীয়াই আছোঁ মই তোমাক পাবলৈ এইবিলাক কি মানে এইবিলাক কি যেনে তেনে জীয়াই আছোঁ মই তোমাক পাবলৈ তোমাৰ সৈতে জীয়াই থাকিম মানে এইবিলাক মানে কি ক'ম মানে বুজি নাপাওঁ মই এইবিলাক মানে কি বুলি কয় অসমীয়া ভাষাত কি বুলি কয় জানো নাজানো এইবিলাক কয় অসমীয়া ভাষাত মুজৰা কৰি আছে মুজৰা ফটো উঠিব টাইম নাই তোৰ তাত নোৱাৰিবিনে এই মই ভিডিঅ' বনাই আছোঁ গাইছ আজিলৈ ভিডিঅ'টো ইমানেই আছিল লগ পাম বেলেগ এটা ভিডিঅ'ত চেনেলটো যদি নতুনকৈ আহিছে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ সকলো কৰি দিব মানে মুখৰ এই বাই গাইছ বাই মানে লাইক ছাবস্ক্ৰাইব কমেণ্ট সকলো কৰি দিব নাপাহৰিব গাইছ মানে মই বনাইছোঁ কি হ'ল এতিয়া বনামি ন টেঙা আনিছোঁ মোৰ ভিডিঅ' চলিব কি হ'ব তোৰ ছাবস্ক্ৰাইবাৰ তোক চাব মোৰ ছাবস্ক্ৰাইবাৰ মোক চাব গাইছ মানে এইবিলাক যদি মোৰ আগত কৰ নহ'লে পিছত কৰিবি তই পিছত কৰ মই আগত কৰিম গাইছ মানে আপোনালোকে চাই থাকক টেঙা মানে মোৰ অলপ কাজিয়া হৈ যায় মানে এনেকুৱা ধৰণৰ গাইছ মানে তোক কি ক'ব এতিয়া টেঙা পুৰা হৈ আছে বিন্দাছ টেঙা খাম আৰু নকবি হাত কি হ'ল মই ভিডিঅ' বনাই আছোঁ মই গাইছ দেখিছে মানে ইয়াত ব্যৱহাৰ কৰিছে এইবিলাক মানে কি ক'ব সিহঁতক ইয়াত মই ভিডিঅ' বনাইছোঁ ফটো আমি নকবি ইয়াত আদত বনালোঁ গাইছ মানে এজন ইউটিউবাৰ হৈ এজন ইউটিউবাৰক এনেকৈ ক'লে মানে বেয়া লাগে দেখিছে কি ক'ব এই যে কি ক'ব এতিয়া এই তলত ধৰক পেঞ্চা ঠিক কৰি লওক দাদা কাজিয়া কৰিলেও ভালদৰে থাকিব লাগিব নহ'লে